ভাবে কৰিছে বাচনি সুশীলা আমাৰ পৰম কৰ্তব্য হৈছে কৃষ্ণ নাৰায়ণক একৰ চিত্তে আৰাধনা কৰা অলপমান শান্তি বিচাৰি আমিও সন্নিক্ষেপণ কৰিছো মইনো আৰু কিমান সহ্য কৰিম কেনেকৈ সহ্য কৰো এগৰাকী মাতৃ হৈ এগৰাকী পত্নী হৈ আজি কেনেকৈ সহ্য কৰো মই স্বামী আৰু পুত্ৰৰ আজিও ঘৰত খাবলৈ একোৱেই নাই কলহতে অলপমান পানী আছে বলক না কলহতে অলপমান পানী আছে ঘৰত খাবলৈ একোৱেই নাই কলহতে পানী অলপমান আছে তাকে খাই আজি আমাৰ চাব লাগিব ভাল লাগে সন্মানৰ কথা আছে হে মোৰ আৰাধ্য প্ৰাণৰ দেৱতা হয়ছো নেতা মই পত্নীৰ কন্দন জানো দিনসী মই ভাগ্যৰ বাবে কৃষ্ণ সমস্ত